बाक्सा जिल्लानि बरमायाव इउपिपिएल दोलोनि गोख्रों हानजा सुनाय हाबाफारि लादों। बे हानजा सुनाय हाबाफारियाव बाहागो लानानै इएम राकेश ब्रह्मआ गावनि गोहोखौ दिन्थिदों। बिटिसि बिसायख'थिखौ नोजोर लाखिनानै जानजि खाफ्रादों प्रमद बर' दैदेननाय इउपिपिएल दोलोआ। दिनै बाक्सा जिल्लानि बरमायाव मुसलपुर परिषदीय बियाबनि मावफुं सोद्रोमा एबा गोदानै बिजाथि महरै सायख'जानाय राकेश ब्रह्मआ मोनसे गोलाव हानजा सुनायनि गेजेरजों दिन्थिदों गावनि गोहोखौ। बरमानि बे हानजा सुनायाव 4,000निबो बांसिन सुबुंफोरा बाहागो लादों। बरमा आरो कालजार बिसिडिसि एबा बै मोननै प्राइमारिनि दैदेननायाव जानानै थाङो हानजा सुनाय हाबाफारिया। बे हानजा सुनाया रोखा फोरमान खालामो दि फैगौ समाव आरोबाव इउपिपिएल दोलोआनो सरकार दागोन होननानै राकेश ब्रह्मआ बुंथिबावो। হবলগীয়া যি নিৰ্বাচন ইয়াত এটা প্ৰাইমাৰীৰ অন্তৰ্গত 5,000 4,000 মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা এটা সিগনেল গৈ যে আমাৰ বিটিআৰৰ যি 40টা সমষ্টি আছে এই 40টা সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি শান্তিৰ যি বাণী এই শান্তিৰ বাণীটো ভাল পাই পেলাই তেখেতৰ লগত সংগ দিয়াৰ কাৰণে আজি হাজাৰ হাজাৰ মানে আমাৰ প্ৰাইমাৰী লেভেলতে জনগণবিলাক ওলাই আহিছে। তো আমাৰ ইয়াতে দুটা প্ৰাইমাৰী ইয়াতে 8,000 মানুহৰ এটা সমাগম লৈ পেলাই আমি ৰেলী মানে শান্তিৰ ৰেলী আমি কৰিবলৈ গৈ আছোঁ। বিপিএফ দেখা পাব নিশ্চয় আজি কৰ্মীবিলাকে বিপিএফ নাই আজিৰ পৰা গম পাওক যে যদি দুটা প্ৰাইমাৰী 8,000 মানুহ জমা হয় আৰু সেই বাইদেউসকলে এই ৰ'দত ইমান গৰমত ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিছে ইয়াৰ পৰা ইয়াত টিকেট দি বিপিএফৰ একো লাভ নাই, মিনিং নাই, এইবিলাক অৰ্থ নোহোৱা বিপিএফ দল হৈ আছে ইয়াত। তারা বিরোধী দল ধুলিসাত মই আগতে কৈছোঁ যে মুছলপুৰ সমষ্টিৰ ময়ে বিপিএল আৰু মই আগতে কৈ আছোঁ ময়ে বিজেপি আৰু ময়ে ইউপিপিএল, গতিকে তিনিটা দলৰে ময়ে প্ৰাৰ্থী, গতিকে এইখিনি মানুহটো হ'বই স্বাভাৱিক কথা আৰু বাঢ়িবহে অহাকালিৰ মানে বিপিএফৰ যি পদযাত্ৰা এইবিলাকত আচলতে দেখা দিবহে যায় নেকি? বিপিএফৰ পদযাত্ৰাটো হ'ল 4টা ব্লক মিলি পেলাই এটা ডিষ্ট্ৰিক্ট লেভেলত তেখেতসকলে 6,000 মানুহ সমাগম কৰে আৰু আমাৰ ইউপিপিএল দলে এটা প্ৰাইমাৰী 4,000 অৰ্থাৎ দুটা প্ৰাইমাৰী 8,000 মানুহ লৈ পেলাই আমি এটা ৰেলী কৰি আছোঁ। ইয়াৰ পৰা গম পাই মুছলপুৰ সমষ্টিৰ 12টা মানে প্ৰাইমাৰী আছে আৰু 4,000কে ধৰিলে মানে 50,000 নিশ্চিত ভোট আমাৰ হাতত এই ৰাস্তাতে পৰি আছে চব পিছত।